নমস্কাৰ, ভালে আছেনে সকলো? আজি মই ওলাইছোঁ মোৰ মা আৰু মই এই খানিকৰ পুথিলে, মহিমা মণ্ডিত খানিকৰ পুথিলে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। কুৰালগুৰি হৈ যোৰহাটৰ ফালৰ পৰা আহিলে সোঁহাতে পৰিব, যিটো বৰামন গাঁও, যিটো মানে চেনিকল বুলি আগতে কৈছিলে, সেই ৰাস্তাটোত সোমাব লাগে। আৰু যোৰহাটৰ পৰা আহিলে মানে গোলাঘাট ছাইডৰ পৰা আহিলে লেফ্ট ছাইডে সোমাব লাগে। কুৰালগুৰিৰ পৰা খনিকৰ পুথি নামঘৰলৈ 3 এপ্ৰক্সিমেটলি 3 কিলোমিটাৰমান হ'ব চাগে। এয়া চুগাৰ মিল পালোঁ নি? নাই পোৱা। চুগাৰ মিলৰ মই আপোনালোকক তাৰ স্কেলিটনটো দেখাইছোঁ, ৰ'ব। এয়া চুগাৰ মিল ৰেক। এতিয়া তাৰ চুগাৰ মিল নাই, এইবোৰ চব চুগাৰ মিলৰ আগৰ কোৱাৰ্টাৰ্ছ আছিল চাগে। কোৱাৰ্টাৰবোৰ এতিয়া একোৱেই নাই অৱস্থাত। এইটো হস্পিটেল আছিল আগত, এইফালে এই হস্পিটেল হস্পিটেল কি আছিলে, সেইবিলাক চব কোৱাৰ্টাৰ্ছ। তাৰ অকণ হেৰি আগত আছে নহয়, চুগাৰ মিল দেখাম ৰ'ব আপোনালোকক অকণমান। আহিলোঁ নেকি? গুৰি যাতে দেখাম আপোনালোকক চুগাৰ মিল। নামঘৰ পাই লওঁ, তাৰপিছত আপোনালোকক কথা পাতি আছোঁ। এইখন চাওক, খনিকৰ পুথিৰ গেট, প্ৰথমখন গেট। তাৰপিছত নামঘৰ পাই পেলাই এখন গেট আছে, এইখন প্ৰথমখন গেট। চাওক, দূৰৰ পৰা দেখাইছোঁ। ৰ'দ ইমান, সেয়া আমি গেটেদি সোমাই আহিলোঁ। পুথি নামঘৰ পাওঁ পাওঁ হৈছে, তাৰ দেখাইছোঁ পাব হৈছে। আৰু গেটখন পাম, দেখাম আপোনালোকক। ৰ'ব দেখাইছোঁ। এইখন হৈছে 2 নম্বৰখন গেট। এইফালেদি সোমাই যাম আমি, নামঘৰ পামেই আৰু অকণমান। এয়া আমি পালোহি খনিকৰ পুথিঘৰ। এয়া প্ৰথম মানে গেট এখন নামঘৰৰ। এইফালেদি সোমাম, বৰ ধুনীয়া। চাওক, এইফালে চেণ্ডেল ৰখাৰ ৰাস্তা, এইফালে ভিতৰত সোমাই দেখাই আছোঁ আপোনালোকক। ৰ'ব, গৈ আছোঁ ভিতৰলৈ। দেখিছেনে? কিবা গুজবাম্প, মানে নামঘৰ পোৱাৰ আগে আগে, ভিতৰ সোমোৱাৰ আগে গুজবাম্প আহি যায়। আৰু মানে আমাৰ উজনি অসমৰ কাৰণে এয়া হৈছে নামঘৰৰ বাটচৰা। মই গেট বুলি ক'লোঁ দেই, ভুলতে বেয়া নাপাব। এয়া বাটচৰা। এয়া সোমাই গৈ আছোঁ। এইফালে চাওক, এলাও কৰে নাই নাজানো, মই এনেই কৰিছোঁ ভিতৰটো। ইয়াৰ ভিতৰত হেৰি হৈ আছে, ৰ'ব দেখাই আছোঁ আপোনালোকক। চব কয় ৰ'ব দেই। ইয়াৰ নামঘৰৰ ভিতৰত চাওক, মই আপোনালোকক লৈ গৈছোঁ মণিকূটৰ ওচৰলৈ। যাব পাৰিমনে নাই জানো। ইয়া চাওক, ইয়া ভিতৰলৈ গৈ আছোঁ। শুনা পাইছে নাই? অকণ কম, চাউণ্ডটো কম হ'ব পাৰে, হেৰি নকৰিব দেই, মাইণ্ড নকৰিব। অকণমান যাব পাৰিমনে বাৰু আগলৈ? এয়া চাওক, আমাৰ অসমৰ মহিমা মণ্ডিত খনিকৰ পুথিভাগ। এয়া মণিকূট, ইয়াৰ নামঘৰৰ একেবাৰে ভিতৰ চৰা মণিকূটৰ। এয়া ইয়াৰ পৰাই সেৱা জনাইছোঁ। আৰু এইফালে হৈছে নামঘৰ ভিতৰ। এয়া মানুহ ইয়াত যিহেতু ক'ভিডৰ ছিটুৱেশ্যনৰ কাৰণে ভিতৰত চাকি তাকি জ্বলাবলৈ দিয়া নহয়। তেল আগ কৰিব পাৰে আৰু ধূপ জ্বলাব পাৰে। বেক কৰিবলৈ মানা কৰিছে মায়ে, মই নাজানো। ৰ'ব, এইফালৰ পৰা আহি দেখাইছোঁ দেই, এইফালৰ পৰা আহি দেখাইছোঁ।
এয়া এয়া ধূপ জ্বলাব এতিয়া মায়ে মই ভিতৰৰ পিছত আপোনালোকক দেখাই আছোঁ দেই এয়া চাওক ধূপ লগাই হৈ গ'ল আমাৰ এয়া ভিতৰৰ চৰা আপোনালোকক দেখাইছোঁ এয়া ধূপ লগাবলৈ দিছে চাকি জ্বলাবলৈ দিয়া নাই চাকি আপুনি তেল আনিলে মিঠাতেল আনিলে তেওঁলোকক দি দিলে হ'ব তাত তেলখিনি ঢালি দিব চাকিৰ ভিতৰৰ চাকি গছত ঢালি দিব এনেকৈ এয়া দান পাত্ৰ আছে এইফালে চাওক আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া আমাৰ মণিকূট কৃষ্ণ কৃষ্ণ প্ৰসাদ চসাদ দি পেলাই বহিছোঁ খুব সুন্দৰকৈ অতিথি আপ্যায়ন কৰে ইয়াত সকলোৱে চাহ আৰু ৰসগোল্লা আৰু বিস্কুটেৰে এনেকৈ আপ্যায়ন কৰিছে য'ৰ পৰা মানুহ আহিছে সকলোকে খুৱাইছে তেখেতসকলে পোহৰ অকণমান হেৰি হ'ব দেই বেয়া নাপাব এয়া চাওক চাহৰ জুহাল য'ৰ পৰা সকলোকে চাহ আপ্যায়ন কৰা হয় সকলো অতিথিকে যিয়ে নামঘৰলৈ আহে এয়া কি বনাই আছে সেইফালে ভোগ বনাই আছে আৰু দেখাইছোঁ ৰ'ব এয়া টোট এয়া ৰাইজৰ কাৰণে টোট ভোগ বনোৱা হৈছে আপুনি বনাইছে কওক কিবা মানে ইয়াতে সদায় পায়সৰ কাপটো ভোগৰ কামটো চলিয়ে থাকে মানে এতিয়া আমি আৰু ধৰি পায়সটো বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ কিমানজন মানুহে খায় ইয়াত একো নিৰ্দিষ্ট নাই 500 400 কেতিয়াবা ইমান হৈ যায়গৈ ইয়াত নিৰ্দিষ্ট নাই এয়া তেখেতে ক'লে যিয়ে ভোগৰ দায়িত্বত আছে 500ৰ পৰা 1000লৈকে মানুহে সদায় ডেইলি খায় ভোগ মানে খায় দেওবাৰ দিনটোত বেছি হৈ যায় দেওবাৰে বেছি হয় এইফালে চাহ বনাই আছে দি আছে গৰম গৰম লাল চাহ দেখাওক চাওক এইফালে লগত বিস্কুট থাকে বিস্কুট থাকে আজি ৰসগোল্লাও আছিলে যোনে যি মানে দিয়েহি ৰাইজে ইয়ালৈ লৈ আহে চাহকণ খুৱাবৰ কাৰণে সেয়া ৰাইজক আমি আপ্যায়ন কৰা হয় হয় ৰাইজে এইবিলাক বস্তু লৈ আহে আৰু আমি ৰাইজকে এইবিলাক খুৱাওঁ হত অকণমান চাহ খালে মানুহৰ শান্তিও হয় ডিঙিটোও গৰম হয় সেইকাৰণে আমি লাল চাহ অকণমান দিওঁ সকলোকে এখেতে হৈছে আপুনি মানে গোটেই নামঘৰৰ মূল কৰ্তা সম্পৰ্কত মোৰ দাদাই হয় এতিয়া ক'ব অকণমান নামঘৰৰ মানে অকণমান আভাস দিব কেনেকৈ কি হৈছিলে বাৰু হয় নমস্কাৰ মোৰ নাম ভৱেশ বৰুৱা আমি এই নামঘৰ পৰিচালনা সমিতিৰ সদস্য আৰু এই নামঘৰভাগি পৰিচালনা কৰি থকা হৈছে আমি বৰ্তমান আৰু ইয়ালৈ প্ৰতিদিনেই ৰাইজৰ ভক্তসকলৰ আগমন হয় এয়া হ'ল খনিকৰ পুথি নামঘৰ খনিকৰ পুথি এইটো কাৰণেই হৈছে এই গাঁওখনৰ নাম খনিকৰ সেইকাৰণে পুথিভাগ ইয়াত থকাৰ কাৰণে এই নামঘৰভাগিৰ নাম হৈছে খনিকৰ পুথি নামঘৰ এই খনিকৰ পুথিভাগি আমাৰ এই অঞ্চললৈ আহিছিল মানৰ আক্ৰমণৰ সময়ত মানে যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া আমাৰ গাঁওবিলাক লুটপাট কৰিছিল সেই সময়ত মানে এই কীৰ্তন পুথি বা ঘোষা পুথি যি আছিলে এই সমস্তখিনি ক'ৰবাৰ পৰা আনি আমাৰ উপৰিপুৰুষৰ হাতত দিছিলে আৰু তেতিয়াৰ পৰাই সংৰক্ষণ কৰি আমাৰ উপৰিপুৰুষসকলে ৰাখিছে এতিয়া ইয়াৰ বয়স আমাৰ ইয়ালৈ অহা প্ৰায় 300 বছৰৰ ওচৰা-ওচৰি হৈছে আৰু তেতিয়াৰ পৰা ইয়াক লালন পালন কৰি সেৱা সৎকাৰ কৰি ৰাইজে ৰাখি আছে গৃহস্থীয়ে আৰু ইয়ালৈ লাহে লাহে তেখেতৰ ভগৱন্তৰ কিছু মাহাত্ম্যৰ কাৰণে ইয়ালৈ ৰাইজৰ সমাগম হয় লাহে লাহে কোনোৱে সেৱকীয়ে ইয়াতে এভাগি শৰাই আগবঢ়ায় তেখেতসকলৰ মনৰ কামনা পূৰণৰ হেতু আৰু তেনেকৈ মনৰ বাঞ্ছাখিনি যি ভাৱ কৰে সেয়া পূৰণ হয় আৰু সেইদৰে লাহে লাহে একাধিক্ৰমে ইয়াৰ বহুলতা বাঢ়ি যায় আৰু বৰ্তমান এই খনিকৰ পুথিভাগি এই নামঘৰতে থাকে কিন্তু ইয়াত থাকিবলৈ নাপায় আমাৰ গোটেই অসমৰ গুৱাহাটীৰ পৰা তিনিচুকীয়া ডিব্ৰুগড় ডুমডুমা নাজিৰা নাহৰকটীয়া এনেধৰণে বিভিন্ন স্থানলৈ গোলাঘাটৰ বিভিন্ন স্থানলৈ পুথিভাগি লৈ যায় এই পুথিভাগি নিওঁতে সদায় কান্ধত নিয়ে কোনো বাহনত আজিলৈকে উঠা নাই
আৰু তেখেতসকলে প্ৰতি গৃহস্থীয়ে মনতে ভাৱ কৰে যে পুথিভাগি গৃহত নি পাঠ কৰালে ঘৰখনৰ মংগল হয় বা মনৰ কামনা পূৰণ হয়। সেই উদ্দেশ্যে পুথিভাগৰ প্ৰচলন হৈ আছে। আজিও বৰ্তমান আজিৰ দিনত যদি কোনোবাই এই পুথিভাগি গৃহলৈ নিমন্ত্ৰণ কৰিবলৈ বিচাৰে, আজিৰ পৰা প্ৰায় এবছৰৰ পিছতহে পাব। ইয়াৰ মানে আগৰখিনি বুক হৈ থাকে। আৰু এনেধৰণে চলি আছে। আমাৰ ইয়াত সকলো গাঁৱৰ কৰ্মকৰ্তাই ইচ্ছাই আহি ইয়াত ৰাইজৰ সেৱা কৰি থাকে। আমি পৰম সৌভাগ্যৱান বুলি ভাবোঁ যে আমি বিভিন্ন স্থানৰ গোটেই অসমৰে বা বাহিৰৰো ৰাইজ ইয়ালৈ আহি ইয়াত আমি সেৱা কৰিবলৈ আমাক ভগৱন্তই কৃপা কৰিছে। আৰু সেইটো আমি সকলোৱে আমি নিজকে ধন্যবাদ দিওঁ বা আমি সৌভাগ্যৱান বুলি ভাবোঁ। এই হ'ল খনিকৰ পুথিৰ থুলমূল আভাস। ধন্যবাদ দাদা, নমস্কাৰ। এয়া আছিলে মূল কৰ্মকৰ্তা খনিকৰ পুথি নামঘৰৰ। আপোনালোকক দিলে তাৰে অকণমান আভাস দিলে যে পুথি কেনেকৈ কৰ্মকৰ্তাই মানে মূল মানুহ আৰু তেখেত। আপোনালোকক ইয়াৰ বিষয়ে মূল অকণমান আভাস দিলে কেনেকৈ খনিকৰ পুথি আৰম্ভ হৈছিলে। আৰু আচৰিত কথা কি পুথিভাগ যলৈকে নিয়ে কান্ধত নিয়ে। মানুহে মানে কোনো ধৰণৰ গাড়ী বা বাহনৰ ইয়াৰ কাৰণে প্ৰয়োজন নহয় বা দৰকাৰ নাই, সদায় কান্ধত নিয়ে। আৰু সেয়াই হৈছে পুথিৰ মহিমা। আপোনালোক আহক এবাৰ, উজনিৰ পৰা নামনিলে সকলোকে আহ্বান কৰোঁ, এবাৰ আহক পুথিভাগ চাওক। ইয়াৰ লগতো মোৰ বহুত আৱেগ জড়িত হৈছে। মোৰ ল'ৰাৰ জন্মৰ সময়তো বহুতখিনি মানে অকণমান জটিলতা হৈছিল, যাৰ কাৰণে মই পুথি ত্যাগ কৰিছিলোঁ। ল'ৰা সুকলমে জন্ম হোৱাৰ পিছত ল'ৰাক মই ইয়াত পুথিৰ যিখিনি নিয়ম কৰিব লগা আছিল সেইখিনি কৰিলোঁ। মোৰ ভীষণ ইচ্ছা আছিলে আপোনালোকক পুথিৰ বিষয়ে অকণমান দেখুওৱা। যিহেতু মই বাহিৰত থাকোঁ, মোৰ বাহিৰৰ মানুহখিনিও দেখক আমাৰ মানে বৈষ্ণৱ ধৰ্মৰ কি, আমাৰ নামঘৰ কেনেকুৱা, সেইখিনি দেখাবৰ কাৰণে আজি এখন মোৰ অকণমান প্ৰচেষ্টা। আপোনালোকক বাটচৰাটো আকৌ দেখাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি কৰি। এইফালে চাওক আপোনালোকে, এয়া কল বন কাটিছে এয়া প্ৰসাদৰ কাৰণে। এয়া আমাৰ ইয়ালৈ যিসকল ৰাইজ আহে কৰ্ম সেৱা কৰিবলৈ, তেখেতসকলে সকলো কৰ্ম কৰি দিয়ে নিজৰ ইচ্ছাৰে। তাত কোনো বোলে ইমান নিৰ্দিষ্ট মানুহ নাই যে এইজনে এইটো কাম কৰিব। সকলো যি ৰাইজ ভক্তগণ ইয়ালৈ আহে তেখেতসকলে নিজেই এই কামখিনি কৰি দিয়ে। আমি অকণমান খালি দেখুৱাই দিওঁ। সকলোৱে সহায় কৰে, গোটেই গাঁৱৰ ৰাইজ জড়িত এই কামত। গাঁৱৰ ৰাইজে গোটেই যিমান আহে সকলোখিনিয়ে নিজাকৈ কাম কৰি আহিছে। মানে অতিথিসকলক চাহ খুৱাই এইখিনিতে বহাই পেলাই। ভিতৰ দেখামগৈ ৰ'ব আপোনালোকক। ৰ'ব দেখাই গৈছোঁ ভিতৰ। এয়া ইয়াৰ প্ৰসাদৰ চাওক, কিমান কল চাওক, ফল মূল চাওক, পাহাৰ বনি আছে পাহাৰ। ইয়াৰ ফল মূল এইফালেও আছে, তেলৰ পেকেট, যিয়ে মানে লৈ আহে মনৰ ইচ্ছাৰে। এইবিলাক এই ভক্তসকলে যিবিলাক দ্ৰব্য লৈ আহে, ফল মূল ইত্যাদি সকলোবিলাক আমি ৰাইজক দিওঁ। আৰু এয়া আমাৰ এই মানুহখিনিয়ে কাটি কুটি সম্পূৰ্ণ কৰি দিয়ে আৰু ৰাইজক দিবৰ কাৰণে। এয়া ৰাইজে অনা বস্তুৱেই। আৰু প্ৰতিদিনেই ইয়াত এইটো কৰ্ম হৈ থাকে। ইয়াত 12 মাহৰ প্ৰতিদিনেই ইয়াত এই কৰ্মভাগী হৈ থাকে। নাম প্ৰসংগ হয় ইয়াত সদায়। নাম প্ৰসংগ হয় প্ৰতিদিনেই। ইয়াৰ কল গুচাই আছে, এয়া প্ৰসাদ, নাৰিকল। যিহেতু ক'ভিড চিটুৱেশ্যন, সেইকাৰণে অলপ প্ৰট'কল মানি তেখেতসকলে কাম কৰিছে। এয়া মানুহ বহি আছে, এয়া চাওক, ধেৰ মানুহ যথেষ্ট আছে আজি। এইখিনি মোৰ মানে ভীষণ ইচ্ছা আছিলে খনিকৰ পুথি আপোনালোক সকলোকে দেখুওৱা, লগতে মোৰ অনাম অসমীয়া ছাবস্ক্ৰাইবাৰখিনিকো দেখুওৱা। মই যদিও মোৰ ভাষাত কৈছোঁ, এতিয়া সেৱাৰ সময় হৈছে। মই ৰাখিছোঁ, অকণ পিছত আপোনালোকক লগ পাই আছোঁ। চাওক প্ৰাৰ্থনা কৰিছে, সমূহীয়াকৈ প্ৰাৰ্থনা কৰিছে নাম প্ৰসংগ আৰম্ভণিৰ আগত। সকলোখিনি একেলগে সকলো সকল একেলগে সমস্বৰে প্ৰাৰ্থনা কৰিছে।
সমস্তৰে সকলোৱে প্ৰাৰ্থনা কৰিছে এয়া শুনকচোন আপোনালোকেও আশীৰ্বাদ দিছে সকলোৰে কাৰণে আপোনালোকেও লওক এই ফোনৰ ইয়াৰ দ্বাৰাই নিৰন্তৰে সাধুভাৱে মাধৱ নাম উচ্চাৰয় সমস্ত কাৰ্য তুচ্চাৰয় সমস্ত কাৰ্য এতে কথা হে গুৰু সমস্ত শাস্ত্ৰৰ এনে মহান বাণী সাৰোগত কৰি আজি সেৱকীয় এয়া আমি যাবলৈ ওলাইছোঁ এয়া দেখালোঁ আপোনালোকক ৰ'ব দেখাইছোঁ বাটচৰা আকৌ এবাৰ বাহিৰৰ পৰা এয়া চাওক এয়া বাটচৰা ইয়াৰ নাম প্ৰসংগ আৰম্ভ হৈছে আমি নৰওঁ বহুত দেৰি হৈ যাব প্ৰসাদো নল'লোঁ এইকাৰণে এই দুই চাইডে চেনেল ৰাখিবৰ কাৰণে ব্যৱস্থা ৰাখিছে সুন্দৰ ব্যৱস্থা ইয়াৰ পৰাই মোৰ অকণমান প্ৰচেষ্টা আপোনালোকক খনিকৰ পুথিৰ বিষয়ে পুথিভাগৰ বিষয়ে দেখুওৱা এইখিনিতে ব্লগটো সামৰি মাৰিছোঁ ভালে থাকক সুস্থ থাকক বাই বাই